হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৰে ভাল। আজি কি কৰোঁ কি নকৰোঁকৈ বোলো ৰাতিপুৱা আজি পটাপট হোৱা এটা ব্ৰেকফাষ্টকে লৈ আহোঁ আপোনালোকৰ মাজলৈ। একদম ইজি, একদমেই ইজি, কৈছোঁ নহয় বনাবলৈ অকণমানো সময় নালাগে আৰু খায়ো যে কি টেষ্টি লাগে অ'। আপোনালোকে এবাৰ বনাই চাব। মোৰ মতে একো টেনশ্যনেই ল'বলৈ নাই। মুঠতে আটা গুলিব, নিমখ অকণমান দিব, পূৰা গুলি এটা জোখত ৰাখিব আৰু টেৱাখনত অকণমান তেল সানি বছ মেলি দিয়ক আপোনাৰ। তাৰ ইলুটি সিলুটি কৰাৰ পিছত চাবচোন কি ধুনীয়া হয়। অকণমান বাটাৰ দি দিব লগত, খাবলৈ আৰু টেষ্টি হয়। খাই চাব গাইজ, কি মজা লাগে। মইতো প্ৰায়ে বনাই বনাই খায়ে থাকোঁ বাৰু, আৰু সেইকাৰণে আপোনালোককো ভাবিলোঁ এই শ্বৰ্টকাট ৰেচিপি কিছুমান লাগে ন মানুহক, কেতিয়াবা দেৰি হৈ যায়, সেইবাবে আপোনালোকক দিছোঁ। আপোনালোকেও ট্ৰাই কৰিব, ইমান ভাল পাব খাই। মোক নিশ্চয় জনাব খাই ভাল পালে। চাওকচোন কেনেকৈ বনাইছোঁ, তেন্তে ট্ৰাই কৰি চাব হা।